ঐ মেঘা চাই চিটি যাবি আৰু চকু নাই নিলো। ঐ নেদেখিলো ফটো কাৰণে লাগি গ'ল, বেয়া চেয়া নাপাবি দে। মোবাইলটো ক'ত পালি? মোবাইল ল'লি নেকি? এইটো কালি আনিলো আকৌ। তেতিয়াহ'লে পাৰ্টিটো নিদিয়া নেকি? দিম দিম পিছে তই কি চাই আছনো? এয়া ফেচবুক চলাই আছো। পিছে তোৰ ফেচবুক আছে নাই? কালি মোবাইলটো লৈছোহে, মই বাৰু ভালকে নাজানো। তই ফেচবুক একাউণ্টটো খুলিবিচোন মোক। দে মোবাইল দে। ল বৰ অশান্তি থাকিলা, এইটো মেছেজটো ৰামফাম হৈছে। দে আৰু এটা কথা আকৌ, কি? ফেচবুকত যোনজনী ছোৱালী দেখিবি ন তই ফটো, ভাল লাগিলে লাইক কৰিবি আৰু মেছেজবোৰ আহিলে ৰিপ্লাই দিবি। আৰু কি কৰিব লাগিব? আৰু তই বেলেগত মাল বিচাৰিব নালাগে, ৰাস্তা ঘাটে ইয়াতে পাবি। সঁচাকে না? মেছেজবোৰ আকৌ ৰিপ্লাই দিব লাগে। তই হ'ব দে, পতাই ল'বি এজনী ভাল চাই। হ'ব দে যাওঁ দে। মাল দেখোন লাইটটা কৰি দিছো। এইকেইটা ভাল নহয়। মাল দেখোন জুবিন দা ফাংচন লাইট কৰি দিছো। এইটো কি বনাইছে চাওঁ। কামৰ মানুহ কোনে ফোন মাৰি থাকে? হেল্ল' কোন? তুমিহে নেকি? কি কৰিছা এতিয়া? তোলা আকৌ। নাই মানে ফাইলত চহী মাৰিছো, এইকেইটা ফাইলটো কিমান পেলাই দিছে তাকে। কি কৰিছা এতিয়া? মেঘাই কি খবৰ? কণ পিটো তই মোক সহায় এটা কৰি দিবচোন। কি হয় পিছে? এই ফেচবুকত মাল পৰাল নহয়। তেতিয়াহ'লে ডবল পাৰ্টি আজি। কাম এটা আছিলে নহয়। কি? কাইলৈ দুটা ছোৱালী লগ কৰিব যাব লাগে। ক'ত বা? এফালে যাব। কাইলৈ তোক মই মোবাইলৰ নাম পাৰ্টিও দিম আৰু ছোৱালী লগ কৰিব যোৱা পাৰ্টি দিম। তই যাবি না? তাকে মোৰ কাম অলপ আছে, তাকে সুধি চাব লাগিব। কম্পিউটাৰ মই তোক ভৰি দিছো, তই মোলৈ ওলা কম্পিউটাৰ। তাকে ভাবি চাব লাগিব। ভাবাটো বাদ দে, যাবি না যাক তই? তোক ফোন কৰিম মই। ফোন কৰিবি ৰাতি তেলে দেই, কনফাৰ্মকে জনাম তোক মই। হ'ব দে তেলে মই যাওঁ। হ'ব দে। আৰু পাৰ্টিটো কিন্তু মনত ৰাখিবি, পইচা পাতি লৈ ল'বি হাতত। ডবল পাৰ্টি দিম। হ'ব দে, যাওঁ দে। মৰমী মই কামলৈ ওলালো, তুমি গৰুকেইটা পথাৰত দি থৈ আহিবা দেই। মই আহিলো। এই মতাটো গ'ল, ভালেই হ'ল। এইটো চান্সতে মই মাতি দিব পাৰিম। হেল্ল' কলিজা। তুমি ক'ত আছা? তুমি আহিলে আজি আহা, নহবা মই ঘৰত নাথাকোঁ, মই বেলেগলৈ গুচি যাম। তুমি আজি আহা, নহবা তুমি মোক নোপোৱা, মই বেলেগলৈ গুচি যাম নহ'বা। আহা। সোনকালে আহিবা। বাবু আহিলা? আহা আহা, বহা আহি আহা।
এপাত আকৌ কি বস্তু জানো এপাত মাকে নে কোনে বাবু খোজকাঢ়ি আহে যে কাৰখন ক'ত থৈ আহিলানো কাৰখন ন কাৰখন বাটত থাকি আহিলে বেয়া হ'ল যে কাৰখন বেয়া হ'ল কি বেয়া হ'লনো কিবা এটা বেয়া হ'ল তলত চাবলৈ খুব মন আছিলে লৈ অহাতে ভাল আছিলে দুটা মানুহ আছিলে ঠেলি পেলাই লৈ আহিব নোৱাৰিলা ভাবিছিলো তেনেকে এইটোতকে দেখোন দেখিবলৈ এইটোৱেই ধুনীয়া লাগিছে তোমাৰ নামটোনো কি বাৰু মোৰ নাম কণপিত বৰ ধুনীয়া নাম দেখোন তোমালোক বহাচোন মই ভিতৰ পৰা আহোঁ তোমালোকে তামোল খোৱাচোন পিছে কইনাজনী মাতক চাবলৈ পোৱাহেঁতেন ভাল আছিলে তাকে আমি বহুত দূৰ পৰা আহিছো যে আকৌ পিছদিনাখনি আহিব নোৱাৰিম আৰু তাকে আজি চাহ যাম বুলি আহিছিলো ছোৱালী মানে মই এইডাল আহিলি তোমালোক অকণমান বহাচোন মই আহিছো দেই আহিছো মৰমী এজনী ক'তনো সোমালেগে আৰু এইবিলাক মাৰি থৈও নাযায় বহুত ভাগৰ লাগিছে তোমালোক আকৌ কোন আমি মানে এই মেৰমুখ শিলিখাগুৰিৰ পৰা আহিছো বৰ গৰম দেই আপুনিয়ে ছোৱালী বাপাই নেকি নমস্কাৰ 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 ছোৱালী বা কেছটো কি আমি মানে এই ছোৱালী চাবলৈ আহিছিলো তাকে ওলাই অহা নাই খুৰীজনী কি কৈছে জানো বহুত টাইম হৈ গ'ল ছোৱালীটো আমাৰ ঘৰত নাই আৰু মাইকী মানুহ মইহে থাকোঁ ঘৰত আৰুতো আমাৰ ছোৱালী কোনো নাই নহয় মানে আপোনালোকৰ ঘৰত থাকে যে ছোৱালীজনী ফেচবুক যে চলাই সেয়া ফেচবুকৰ চিনাকি আজি মাতিছিলে তাকে আহিছো ফেচবুকটো আমাৰ মাইকী মানুহে চলে তাৰমানে তাই এইখন কৰি বহিছে আৰু দাখন তাই মানে কুকুৰাজনীও মাৰি পেলালে তহঁতক মই আজি কৈছনে মোৰ মাইকী মানুহ ফচাবলৈ আহিছ আজি মই আপোনাৰ মাইকী মানুহ বুলি আমি নাজানো নহয় তই এক নম্বৰ কোনটোৱে চাবলৈ আহিছে দেউতা এজনী আপোনাৰ মাইকী মানুহ আছিলে নি মিনিটৰ মূৰে ফটো সলাই থাকে চেলফি মাৰি থাকে ইমান ধুনীয়া ডেকা ল'ৰাটোক তাই ফচাবলৈ আহিছে কণপিত বৈ যামগে বৈ ছেকেণ্ডৰ পতে একেবাৰে ফটো দেউতা কৈছে তহঁতক আজি কি হ'ল দেউতা কুকুৰাটো আমালৈ মাৰিছিলে ন কুকুৰাটো আমালৈ মৰমী ক'ত গ'লে তোৰ কাটি মই সুধাই নেৰো তোৰ চুলি দাদাত নেখেদিব সিহঁতৰ মোৰ মোবাইলত থাকিলে ক'ত তাত থাকিলে তোৰ মোবাইলত মই নাযাওঁ কণপিত মই নাযাওঁ বুঢ়াই বেয়া বজাব তই চম্ভালি মই কৈছো এতিয়া আপোনাক ৰখি থাকা মই ভালো কৈছো তই মই লাহে লাহে কৰি দিম বাৰু তই ক'ত গ'লে তোৰ আকৌ আহিবি তই মোৰ মাইকী নিহাই বিলাকি